পাৰিব হপাই লোকৰে পথাৰৰ এই মাছ খাবলৈ সোমালে গালিয়ে পাৰিব হপাই আজি মানুহজনে মোক থব আৰু ছাগলীকেইজনী মেলিব নোৱাৰি সিহঁতৰ উৎপাত ইমান উৎপাত ল'ৰায়ো খেদি আনিব জীয়েকেও খেদি আনিব সেই লোকৰ হাঁহ কুকুৰা একদম এই পথাৰে দেখিছোঁ নহয় সেইদিনাখন সেই মোৰ ঘৰৰ মুখা আগেদি মোৰ ঘৰৰ গৰুজনীকে আনিছে নহয় তাই বেটি আকৌ ক'লে আকৌ লাজ পায় কথা ক'বলৈ আহিছে ধনী হ'বলৈ আহিছে বাকীয়ে নাই চুমুৰ মাক তই এইবিলাক কি কথা কৈছ হে মোৰ মানুহটোৱে হাজিৰা কৰি আনি এইবিলাক পুহি 2 টকা 1 টকা পইচা ঘটিছোঁ তই এইবিলাক কি চুৰ কৰা কথা হ'ব সেনেকৈ ক'ব নালাগে মই জানো এজনী তেজ খাইটিজনী মোৰ নিজৰ বস্তুটো তই কেলে তোৰ বুলি কৈছ দেখিছোঁ নহয় মোৰ প্ৰমাণ আছে মোৰ মই সেই কাপোৰ মেলিছিলোঁ সেই ডাঙৰ ডালত গা ধুই পেলাই আহি ৰাতিপুৱাই 6টা বজাতে তাই চোৱা ধৰাকৈ একদম গৰু ছাগলীকেইটা খেদি আনিছে নহয় মই মেলি থৈ সেই গাটো ধুই আহিছিলোঁ নেখেদিম কেলে কচোন বাৰু মোৰ বাৰীত সোমাইছে আৰু ফিচাৰীতহে মাছটো খাইছে মই নেখেদিম কেলে বাৰু কথা ক'বলৈ আহিছে কেই লাখ টকা মাছ মেলিছিলি বেটি কেই লাখ টকা 2000 টকা মেলিছিলোঁ 2000 টকা দেখিছোঁ নহয় বাকীয়ে নাই সেইকাৰণে আকৌ আলহী এটা আহিলে মনে থাক এই হেৰো চেদা এটা দি খাই লওঁ দে দুইজনী বাদ দে এইবিলাক কাজিয়া লাগিবলৈ খাই লওঁ দে মানুহটোৱে কি কৰে হয় তই মোক চেদা খুৱাই দিবলৈ আহিছ ইমান মৰমত সুধিছোঁ তোৰ মানুহটোৱে কি কৰে কচোন ক মোক কৰে আৰু কিবা এটা কেলেনো কচোন কিনো কৰে নকওঁ মোৰ মানুহটোৱে ডেইলি হাজিৰা কৰে আৰু পইচা আনি দিয়ে হেৰো গম পাইছনে মই এইবাৰ আকৌ ল'লোঁ নহয় তাৰপৰা লৈ পেলানি বোলো পুখুৰী মাছ মেলি কৰি বোলো ভালকৈ ঘৰটোকে বনাম বুলি কৈছোঁ ভালেই কৰিছ পাই মানুহে এনেকৈ উন্নতি কৰিব লাগে আকৌ ন আমি দুইজনী বাজনীয়ে কাজিয়া নাই আমি নাচো নাই বহাগৰ বিহু পুখুৰীয়ে পথাৰে চথাৰে য'তে পাই ত'তে নাচিব পাৰে হৈছে মই আকৌ বৰকৈ নাজানো দেই জিলেলে যাবগে লাগিব তোমাৰ ঘৰলে মোৰ মানুহটো আকৌ বেয়া পায় হয় নি তেনেহ'লে আজিলৈ যাওঁগে বৰ মতাৰে ঘৰত